কালি সন্ধিয়া 5 বজাৰ পৰা আজি ৰাতিপুৱা 7 বজালৈকে অষ্টমী লাগিছে বুলি গম পাইছোঁ আৰু সেইকাৰণে ৰাতিপুৱাই দৌৰাদৌৰিকৈ 4টা বজাতে উঠি মেলি গা চা ধুই বাইদেউ ভিনদেউ আৰু মই গীতা মন্দিৰৰ যি দুৰ্গা মন্দিৰ আছে তালৈ আহিলোঁ। আৰু ইয়াতে প্ৰত্যেক বছৰে ইয়াতে এই পূজা পাতে, দুৰ্গা পূজা পাতে, গতিকে বহুত মানুহ হয়, বহুত দূৰ দূৰৰ মানুহ আহে আৰু ইয়াৰ পূজাভাগ আমি অলপ চাওঁ আহকচোন। নমস্কাৰ, মই মনোজ গগৈ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু যিহেতু পূজা চলি আছে, সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ হিয়া ভৰা শুভেচ্ছা ওলক, সকলো যাচিলোঁ। সকলো ভালে থাকক, কুশলে থাকক, সুন্দৰকৈ পূজা কৰক, পূজা চাওক। আৰু চাকি দিম বুলি আহি গ'লোঁ ভিতৰত, গতিকে এতিয়া চাকি দিওঁ আহক। আৰু এই চাকি কেৱল নিজৰ বাবে নহয়, সকলোৰে ভাল হওক, সকলোৰে ভাল থাকিলেহে আমাৰো ভাল হ'ব আৰু পৃথিৱীখন সুন্দৰ হ'ব। এই মনেৰে চাকি গছ আগবঢ়ালোঁ। তাৰ লগতে আৰু দুৰ্গা মাৰ আশীৰ্বাদে আপোনাৰ জীৱনলৈ তথা সমাজখনলৈ সুখ আৰু শান্তি নমাই আনে যেন, তাকে কামনা কৰিছোঁ। জয় মা দুৰ্গা মা, জয় মা দুৰ্গা মা, জয় মা দুৰ্গা মা। আৰু ধূপ চাকি জ্বলাই ভিতৰলৈ আহিলোঁ, কাৰণ ঘোষণা কৰিলে যে নিৰ্মালি ল'বৰ বাবে ভিতৰলৈ আহিব লাগিব এজন এজনকৈ লাইন পাতি। কিন্তু কথা হ'ল কি, নিৰ্মালি ল'বৰ বাবে মানুহৰ ভিৰ হেতা পৰা লাগিছে। যিহেতু ভগৱানক বা মা দেৱী দুৰ্গা মা হওক বা যি হওক মন্দিৰত আমি লাইন পাতি গ'লেও কোনো অসুবিধা নহয়, কাৰণ পূজা কৰিছোঁ যেতিয়া অন্তৰৰ পৰা ভালকৈ যদি কৰোঁ, তেতিয়াহ'লে হয়তো নিৰ্মালি নেপালেও মনটোৱে শান্তি পাব। কিন্তু ইমান ঠেলা হেঁচা হয়তো কাৰো ভাল নালাগিব। এয়া কিন্তু মোৰ মনৰ ভাৱ, কাৰণ মন্দিৰত পূজা কৰাৰ পিছত নিৰ্মালি পালে সকলোৰে ভাল লাগিব, কিন্তু লাইনত থাকিলে সকলোৱে ভাল পাব, হয়তো মায়েও ভাল পাব। কোনেও ভুল নুবুজিব, মই কাকো আক্ষেপ কৰি এই কথাটো কোৱা নাই, কিন্তু মই ভাবোঁ যে ভগৱানে সকলোকে চকু মেলি চাব, কিন্তু কাকো দুখ দি কাকো বিপদত পেলাই গ'লে ভগৱানে হয়তো কাকো চকু মেলি নাচাব। গতিকে সেইকাৰণে কৈছোঁ। আৰু এই নিৰ্মালি ল'বলৈ হয়তো চাগে প্ৰত্যেক ঠাইতে এনেকুৱাই হয় ঠেলা হেঁচা, কিন্তু এইটো হ'ব নালাগে, নহয় জানো বাৰু? চবেই ষ্টেপকৈ যদি যায়, তেতিয়াহ'লে চবৰে সুবিধা হয়। ঠেলা হেঁচাকৈ নহ'লে চবৰে সুবিধা হয়। কাৰণ আপোনাৰ মোৰ ঠেলা হেঁচাত যদি এজন মানুহে দুখ পায়, তেতিয়াহ'লে মায়েও দুখ পাব, ভগৱানেও দুখ পাব। সেইকাৰণে কৈছোঁ, কোনো বেয়া নাপাব আৰু সকলো লোকে দুৰ্গা পূজাৰ শুভেচ্ছা